চিঞৰি আছ? মই এই লগৰজনী ঘৰৰ পৰা আহোগৈ বুলি ভাবিছিলোঁ। হয় নি মোৰ মৰমৰ ভণ্টিজনী? মোৰ লিপষ্টিকটো কি হ'ল? মই নাজানো, মই নাই লোৱা। তই নল'লে কোনে ল'ব হা? মনে মনে মোৰ বস্তুবোৰ চুই কৰি ল। মই নাই লোৱা বা, সঁচাকৈ কৈছোঁ। তই দেখোন উঠনি মাৰ ৰুমতে ষ্টাইল কৰি আছিলি, তাতে থলি চাগে। তাতে থৈ আহিলোঁ, পাহৰিয়ে আছিলোঁ। তই সদায় মোকে ক, কিয় বাৰু? আৰু মই বাৰু তোৰ পৰা কিবা অলপ ল'লোৱে, কি হ'বনো? মোৰ বস্তু কিয় ল'বি তই? তোৰ আছে দেখোন, তোৰবোৰ ল'বি আকৌ। মোৰ ওচৰত তোৰ দৰে ইমান ধুনীয়া ধুনীয়া বস্তু নাই। মোৰ বস্তুবোৰ দেখোন তই কেতিয়াবা ল, তোৰবোৰহে নিদিয়। মোৰ যি মন যায় তাকে কৰিম, মই ল'মেই, আৰু তই সদায় সৰু হৈয়ে থাকিবি। এটা কথা কওঁ বা, তই বেয়া নাপাবি। এই যে কলি তই ডাঙৰ আৰু সৰু, মই সৰু, গতিকে তোৰ যি মন যায় তাকে কৰিবি, নহয়নে? ঠিকে কৈছোঁ, মই তোতকৈ ডাঙৰ, গতিকে মই যি কওঁ তাকে শুনিব লাগিব। জানো বা, মোৰ লগৰ যে মনালিছা, তাই এজনী বাইক আছে, মানে বৰদেউতাকৰ ছোৱালী। মনালিছাক ইমান যে মৰম কৰে জানো। তাইক যে বাইকে লিপষ্টিক কি ইমান সুন্দৰ সুন্দৰ ষ্টাইলৰ বস্তু দিয়ে, আৰু স্কুললৈও লৈ আহে, ইমান ভাল লাগে। মোৰো মন যায় ন। তোৰ ওচৰতো ঢেৰ বস্তু আছে, সেইকাৰণে তই ষ্টাইল কৰি থাকিলে মনে মনে চাই থাকোঁ। আৰু যিহেতু তই খুজিলে মোক নিদিয়, সেইকাৰণে কেতিয়াবা কিবা এটা লওঁ, আৰু যেতিয়া গম পাওঁ মোক ইমান গালি পাৰ তইতো মোৰ নিজৰ বা হয় ন, মোক অলপো মৰম নকৰ। আৰু এটা কথা, মই কিন্তু আজি লিপষ্টিক লোৱা নাছিলোঁ। মাক বিচাৰি মাৰ ৰুমলৈ যাওঁতে দেখিছিলোঁ। তই মোক মিছাতে খং কৰিলি। মা আৰু দেউতাই তোক ডাঙৰ ছোৱালী বুলি সদায় পইচা দিয়ে, আৰু তই নিজৰ পচন্দৰ বস্তু ল'ব পাৰ, কিন্তু মইতো নাপাওঁ ন। সেইকাৰণে তোৰ বস্তুত হাত দিওঁ। মোক মাফ কৰি দিবি বা। ঠিক আছে, মই লগৰজনী ঘৰৰ পৰা আহোঁগৈ, তই পাৰিলে মাক কৈ দিবি। ৰহ ভণ্টি, মইনো তোক কি বুলি কয় ভাবিয়ে পোৱা নাই। পাৰিলে তই মোক মাফ কৰি দিবি। মই নিজকে ডাঙৰ বুলি ভাবি তোক সদায় গালিয়ে পাৰি থাকোঁ, শাসন কৰিব বিচাৰোঁ, কিন্তু ইয়াৰ বাহিৰেও যে তোক মৰম বুলি কোৱা শব্দটো দিব লাগে পাহৰিয়ে গ'লোঁ। হ'ব বা, তই দুখ কৰিব নালাগে, মই মোৰ মনৰ কথাখিনিহে কৈছিলোঁ। নহয় ভণ্টি, মই ঘৰখনৰ ডাঙৰ ছোৱালী বুলি মা দেউতাৰ মৰম পাই বেছি অহংকাৰ হৈ গৈছিলোঁ। আজি তই মোৰ সেই অহংকাৰখিনি নোহোৱা কৰিলি। হ'ব বা, তই দুখ নকৰিবি। ঠিক আছে, আজিৰ পৰা আমি আনৰ বাই ভনীবোৰ যেনেকৈ থাকে আমি তেনেকৈ থাকিম। তোক মই আনৰ বায়েকে যেনেকৈ মৰম কৰে তাতকৈ বেছিকৈ মৰম কৰিম। সঁচানে বা? সঁচাটো। হেল্ল' বন্ধুসকল, যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভণ্টি ক'ত আছ? এইফালে বা, কি হ'লনো? কিয় ইমানকৈ চিঞৰি আছ? মই এই লগৰজনী ঘৰৰ পৰা আহোগৈ বুলি ভাবিছিলোঁ। হয় নি মোৰ মৰমৰ ভণ্টিজনী? মোৰ লিপষ্টিকটো কি হ'ল?